নমস্কাৰ, মই বিকাশ দাস। সুদূৰ যোৰহাটৰ বন্ধু পল্লৱ কুমাৰ বৰাৰ খুব সুন্দৰ এটি কবিতালৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিম সকলোৱে কবিতাটি শুনিব। কবিতাৰ শিৰোনাম ভাগ্যৰ লিখন। কিমান দিন জীয়াই থাকিম এনেকৈ, মনৰ অনুভৱবোৰে বাৰে বাৰে বুকুত খুন্দিয়াই। কান্দিব খুজিলেও চকু পানীয়েও অভিমান কৰি যায়। হাঁহিব খুজিলেও দুখৰ চানেকিয়ে ওঠ নোচোৱায়। পাৰি জানো জীৱনক পানীৰ তলৰ কাঁইটৰ দৰে ৰাখিব লুকুৱাই? বুকুৰ ভিতৰত চামনি পতা বেজাৰবোৰে থাকে ছটফটাই। জানো মই আজি আছো, কালিলৈ মই নাই, কিন্তু সেই কথা জানো ভাবিব পাৰি? আকৌ যে আহিব নোৱাৰিম দুনাই। আজি মোৰ চকুৰ কলচীত পানীও শুকায়, মাথো আছো জীৱনৰ যৱনিকাক ধিয়াই। এদিন সুখত আছিলো, এদিন দুখত থাকিলো, তথাপিও নোৱাৰিলোচোন কব আৰু নাথাকো জীয়াই। এদিন আহিছিলো, এদিন যামগৈ, কোনেনো থাকিব মোক মনত পেলাই? তথাপি আশা আছিল সকলোৰে লগত মিলি মানৱতাৰ অতুলনীয় সৃষ্টিক ৰাখিম জীয়াই। ভাগ্যৰ লিখনিও যে কি অদ্ভুত আছিল, এদিন সুন্দৰকৈ লিখি এদিন হিংস্ৰতাৰে মচি গুচি যায়। ধন্যবাদ। আশা কৰিম সকলোৱে কবিতাটি খুব ভাল পালে শুনি। আৰু এইখিনিতে কওঁ যে আপোনালোকেও যদি আপোনালোকে লিখি থোৱা কবিতাটি মোৰ কণ্ঠত আমাৰ এই অনুষ্ঠানত পাঠ হোৱাটো বিচাৰে, তেনেহ'লে কমেণ্ট বক্সত বা মেছেজ বক্সত কবিতাটো পঠাই দিব। আৰু কওঁ যে বহুতেই কবিতা পঠাই আছে আৰু সকলোৰে কবিতা এদিনত মই পাঠ কৰাটো সম্ভৱ নহয়, গতিকে একাদ্ৰীক্ৰমে মই কবিতাসমূহ পাঠ কৰি যাম। আৰু কোনেও যাতে বেয়া নাপায় যে মই কবিতাটো পাঠ কৰা নাই বা নকৰে নেকি তেনেকৈ নাভাবিব। মই সকলোৰে কবিতাবোৰ পাঠ কৰি যাম এফালৰ পৰা। চ' শেষত কওঁ যে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব। ধন্যবাদ।